and Bhairavi Vlogs. and Bhairavi Vlogs. and Bhairavi Vlogs. মৃত্যুঞ্জয় মন্দিৰ আজি মৃত্যুঞ্জয় মন্দিৰ চাবলৈ আহিলোঁ। এই লিংগটোৰ উচ্চতা 126 ফুট বাপৰে ইমান ডাঙৰ চাওকচোন। বহুত ডাঙৰ ক'ব লাগিব। এইফালে আপোনালোকে দেখিছে তেল নিপিন্ধাকৈ আহিলোঁ, ইমান বেগে হিলে খুচিলে। আপোনালোকে দেখিবলৈ পাইছে কিমান দূৰৰ দূৰৰ পৰা মানুহ আহিছে আশীৰ্বাদ ল'বলৈ কাৰণে, আৰু আহি কেনে সঁচাকৈ ভাল লাগিছে। আপোনালোকেও দেখিছে এয়া চাওক মানুহ বহুত আছে। আৰু এটা কথা আপোনালোকে গম পায়নে, ইয়াত গুৰু শুক্ৰাচাৰ্যৰ বহু বছৰ পুৰণি আগতেই মানে শিৱলিংগ প্ৰতিষ্ঠা কৰি কেনে মৃত্যুঞ্জয় পূজা কৰিছিলে। এতিয়া তাৰ ওপৰতে শিৱলিংগ বনোৱা হয়। মৃত্যুঞ্জয় পূজা কৰাৰ কাৰণে ইয়াকে মৃত্যুঞ্জয় মন্দিৰ বুলি কোৱা হয়, মহামৃত্যুঞ্জয় মন্দিৰ বুলি কোৱা হয়। আৰু বলক ভিতৰলৈ কি কি দেখুৱাব পাৰোঁ আপোনালোকক দেখুৱাই যাওঁ। এইফালে আৰু এতিয়া আমি চাকি জ্বলাম। আপোনালোকে দেখিছে এইফালে লেফ্ট চাইডে ইয়াতে চাকি জ্বলাবলৈ জ্বলাই মেলি হৈ গ'ল, এইফালে জ্বলালোঁ চাকি। আৰু এতিয়া যাম ওপৰত উঠিবলৈ যাম ওপৰত চাই। ভিতৰত সোমালোঁ। এয়া চাওক কি ধুনীয়া ধুনীয়াকৈ আঁকি থৈছে ভগৱানৰ ফটো। ভিতৰত ভিডিঅ' বনাবলৈ হ'লে পাৰ্মিশ্যন ল'ব লাগিব। মই পাৰ্মিশ্যন লোৱা নাই, সেইকাৰণে মই দেখুৱাব নোৱাৰিলোঁ। এইফালে সেৱা কৰি মেলি আহি গ'ল। এইটোৱে হৈছে বিশ্বৰ সকলোতকৈ ডাঙৰ মহামৃত্যুঞ্জয় মন্দিৰ। এয়া চাওক আৰু এয়া চাওক মৌবা লৈ থৈছে, মৌবা বাকি থৈছে। আৰু এইফালে চাওক বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া লাগিছে, ভাল লাগিছে। মানুহবিলাকে চবেই আছে, ফটো মাৰিছে, চোৱাবিলাকে চাইছে। আৰু এইফালে মই আপোনালোকক ভালকৈ দেখুৱাই দিছোঁ। এইফালে মাইনাবাই ফটো মাৰিছে আমাৰ, তো এইফালে বাহিৰৰ পৰিৱেশটো চাওক ইমান ভাল লাগিছে। আৰু চাওকচোন আমাৰ অসমতে ইমান ডাঙৰ ডাঙৰ তীৰ্থস্থান আছে, আমি গমেই নাপাওঁ। আমি এতিয়া অকণমান বহি আছোঁ আৰু মৃত্যুঞ্জয় মন্দিৰটো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব। আৰু মৃত্যুঞ্জয় অৰ্থটো কি জানেনে? মৃত্যুঞ্জয় অৰ্থটো হৈছে মৃত্যুক জয় কৰা এটা মন্ত্ৰ, যিটো নেকি গুৰু শুক্ৰাচাৰ্যই জপ কৰি শিৱ বাবাৰ পৰা লৈছিলে। কেনেকুৱা লাগিলে মোৰ লগত কমেণ্ট এটা কৰি কিনে জনাই দিব। আৰু এইফালে কেনেকুৱা কি আজি আমাৰ কেমেৰামেন বেলেগ ভিডিঅ'টো আৰু অকণমান কিবা কিবি দেখুৱাই দিম আৰু আপোনালোকক যিখিনি মানে মই দেখিলোঁ। এয়াই আছিলে মৃত্যুঞ্জয় মন্দিৰ। কিবা কিবি ইয়াৰ বিষয়ে ক'বলৈও মই ইমান ভালকৈ নাজানো, আৰু এনেই ফুৰিবলৈ আহিলোঁ, দেখিলোঁ, ভাল লাগিলে আহি কেনে। আমি যাওঁগৈ আৰু এতিয়া অলপ টাইম থাকিলোঁ, ফটো মাৰিলোঁ। তো আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। আৰু যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থৈ যাব আৰু মোৰ মোবাইলৰ চাৰ্জো নোহোৱা হ'ল।